গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই যাব ওলাইছোঁ গোৱালপাৰালৈ। আৰু ৰাতিপুৱা যে কি যে ঠাণ্ডা, আৰু ইফালে আমি গাড়ীত উঠি গৈছোঁ আৰু শাল গছৰ মাজে মাজে পূৰা যাই আছোঁ। আৰু ফাইনেলি আমি আহি পালোঁ ইয়াত। আৰু ইয়াত অলৰেডি পূজাৰ কাম ষ্টাৰ্ট হৈ গৈছিল। নেক্সট আমি গ'লোঁ পানী তুলিবলৈ। আজি আমাৰ বাবুৰ চুলাকৰণ আছিল, তো প্ৰথমতে আমি নামঘৰত চাকি বন্তি জ্বলালোঁ, নেক্সট পানী তুলিব গ'লোঁ। আৰু এয়া হ'ল গেট ধৰা পৰ্ব। তাৰ পৰা আহিয়ে আমি খালোঁ চিধা দৈ চিৰা। আৰু ইফালে ডেক'ৰেশ্যনৰ কাম কমপ্লিট হোৱাই নাছিল। আৰু গোৱালপাৰালৈ আহিছোঁ, ফুৰিব নাযাম নে, এইটোতো হ'বই নোৱাৰে। চ' গাড়ী লৈ ওলাই গ'লোঁ ফুৰিবলৈ। আৰু তাতে এখন বৃদ্ধাশ্ৰম আছিল, চ' তাতেও একপাক সোমাই আহিলোঁ। আৰু তাৰ পৰা আহিয়ে চিধা আৰু বাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু খাই মেলি আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আমি ঘৰ পাওঁতে আন্ধাৰে হৈ গৈছিল, মানে ৰাতিয়ে হৈছিল। আৰু টোপনি ভগাবৰ কাৰণে এয়া আমি পূৰা দালি ভজা ওলাই লৈছোঁ।